আমাৰ সোনাম ৱাংচুকৰ প্ৰতি যি সংহতি জ্ঞাপন কৰি পেলাই আমি আৰু ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছো। পোন প্ৰথমে আপোনালোকক ৰক্তিম অভিবাদন জ্ঞাপন কৰিছো, কাৰণ এনেকুৱা এটা সময় যিটো সময়ত আমাৰ কথা কোৱাৰ যি অধিকাৰ, আমাৰ যি সাংবিধানিক প্ৰমূল্য, ভাৰতবৰ্ষৰ যি গণতান্ত্ৰিক প্ৰমূল্য, সেই প্ৰমূল্যক হত্যা কৰা হৈছে। আৰু যোনে কথা কৈছে, যোনে কবিতা লিখিছে, যোনে ছবি আঁকিছে, তেওঁলোকক এই চৰকাৰখনে অত্যাচাৰ নমাই আনিছে। সেইখিনি সময়তো যিখিনি সময়ত কথা কোৱাৰ এটা পৰিৱেশ নাই, সেই মৌনতাৰ পৰিৱেশতো আপোনালোক ইয়াত আহি পেলাই সমবেত হৈছে আৰু সোনাম ৱাংচুকৰ প্ৰতি সংহতি জ্ঞাপন কৰিছে। সেইবাবে পোন প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। দ্বিতীয় কথাটো হৈছে যে আজি এগৰাকী শিক্ষাবিদ, এগৰাকী বিজ্ঞানী সোনাম ৱাংচুকে ইমান দিনৰ পৰা অনশন কৰি আহিছে। আৰু অনশন কিহৰ কাৰণে কৰিছে? যে আমাৰ শিক্ষাৰ্থীসকলৰ যি শৈক্ষিক ভৱিষ্যত, সেই শৈক্ষিক ভৱিষ্যতে চৰকাৰখনে যোৱাটো সময়ছোৱাত ধ্বংস কৰি আনিছে। 148টা ঘটনা 2015 চনৰ পৰা, অৰ্থাৎ এই বিজেপি চৰকাৰখন অহাৰ দিনৰে পৰা 148টা পৰীক্ষাৰ লগত জড়িত খেলি মেলি সংঘটিত হৈছে। আৰু 148টা ঘটনাৰ যি তদন্ত, সেই তদন্তত এটা ঘটনাৰ বাহিৰে বাকী 147টা ঘটনাতে কোনো দোষী সাব্যস্ত নহল। 17টা কেছ CBIক দিয়া হৈছিল আৰু আজিলৈকে 17টা কেছৰ এটা কেছতো কোনো দোষী সাব্যস্ত নহল। কোটি কোটি শিক্ষাৰ্থীৰ যি শৈক্ষিক ভৱিষ্যত, সেই শৈক্ষিক ভৱিষ্যত ধ্বংস কৰা হল। আৰু সোনাম ৱাংচুকে ইমান দিন ধৰি পেলাই প্ৰতিবাদ কৰি আছে, তেওঁৰ স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটিছে, অনশন কৰি আছে, তথাপিও চৰকাৰখন নিৰ্লিপ্ত, তথাপিও শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান নিৰ্লিপ্ত। গতিকে আমি কৈছো যে এতিয়া এই চৰকাৰখনক, বিজেপি চৰকাৰখনক, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক আমি নিৰ্লজ্জ বুলিও ক'ব নোৱাৰো, কাৰণ নিৰ্লজ্জ বুলিও যদি কওঁ তেতিয়াহ'লে সেই নিৰ্লজ্জ শব্দটোৰ অপমান। আৰু কাইলৈ তেওঁলোকে ইমান এটা চৰম পৰ্যায় পাইছেগৈ নিৰ্লজ্জতাৰ, যে তেওঁলোকৰ কাৰণে এটা নতুন শব্দ আমি আৱিষ্কাৰ কৰিব লাগিব। কেইদিনমানৰ পিছত যদি আমি কোনো এজন ব্যক্তিক নিৰ্লজ্জ বুলি কওঁ, তেতিয়াহ'লে তাক নিৰ্লজ্জ বুলি কোৱাৰ প্ৰয়োজন নাই, তাক শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান বুলি সম্বোধন কৰিব লাগিব, বিজেপি বুলি সম্বোধন কৰিব লাগিব। এনেকুৱা এটা অৱস্থালৈ গতি কৰিছে। এইবাৰ ভাৰতবৰ্ষ জিকিব লাগিব, শিক্ষাৰ্থীসকলৰ শৈক্ষিক যিটো ভৱিষ্যত, সেই ভৱিষ্যত জিকিব লাগিব। আৰু শিক্ষাৰ্থীসকলৰ যদি শৈক্ষিক ভৱিষ্যত জিকিব লাগে, তেতিয়াহ'লে বিজেপি চৰকাৰখন হাৰিব লাগিব। সেয়া আজি আমি SFI স্পষ্টভাৱে কৈ দিছো। আজি আমি সোনাম ৱাংচুকৰ প্ৰতি সংহতি জ্ঞাপন কৰিছো, কাৰণ আমি নিবিচাৰো যে কোনো এজন শিক্ষাৰ্থী আত্মহত্যা কৰে। 20 জনতকৈ অধিক শিক্ষাৰ্থী আত্মহত্যা কৰিছে। সংখ্যা নহয় যে এজন ব্যক্তি, দুজন ব্যক্তি, তিনিজন ব্যক্তি, সংখ্যা নহয়, তেজ মঙহৰ মানুহ। সেই তেজ মঙহৰ মানুহে নিজৰ জীৱনৰ প্ৰতি যেতিয়া শংকা আহিছে, আত্মহনন কৰিবলৈ বাধ্য হৈছে। এয়া কেৱল মাত্ৰ আত্মহত্যা নহয়, এয়া হৈছে ইনষ্টিটিউচনেল মাৰ্ডাৰ।